মাটি বন্ধকত থ'ব লাগিব থ'ব লাগিব মানে থ'ব লাগিব মানে আমি থৈছোৱে মানে যোগাৰটো আগতে হ'ব লাগিব নহয় পিছত হয়তো একো হেৰি নহ'লে মানে বিক্ৰী কৰিবও লাগিব পাৰে আৰু তাই যে আমাক এইখিনি তাৰ মানে ভাল ফলাফল দিছে সেইটোতে আমি সুখী বহুত মাটি বন্ধকত থৈ পেলাই নিজৰ জীয়ৰীক চিকিৎসক কৰিবৰ কাৰণে বহুতেই মন কেতিয়াবা এনেকুৱা হয় যে কিছুমান কিতাপ মানে মই যেতিয়া লাগে তেতিয়া মানে মই কেতিয়াবা মানে পইচাৰ কাৰণে মানে কেতিয়াবা নলওঁ মানে মোৰ শুকুলা খৰা নাম ৰাখা তাৰ পিঠিত উঠি যাত্ৰা মোৰ বহুদূৰ সকলোকে নমস্কাৰ জনাইছোঁ মই হেমন্ত মেধি আৰু অতিকৈ ভাল খবৰ এইটোৱে যে মোৰ লগত যিগৰাকী ছাত্ৰী বহি আছে তেওঁ নীট পৰীক্ষাত সৰ্বভাৰতীয় যি নীট পৰীক্ষা আছে তাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেওঁ সুযোগ পাইছে তেওঁ চিকিৎসক হোৱাৰ বাবে চিকিৎসক হ'ব আৰু সেই সপোন লাহে লাহে তেওঁ ফলিয়াব তোমাক স্বাগতম জনাইছোঁ মই মোতকৈ সৰুৰ বাবে তুমি বুলি কৈছোঁ শেহতীয়াকৈ যি আচলতে তোমালোকৰ নীট পৰীক্ষা তোমালোকৰ ৰিজাল্টটো কেতিয়া দিছিলে ৰিজাল্টটো দিছিলে 14 জুন তাৰিখে 14 জুনত দিছিলে আৰু সেইদিনাখনটো এটা খুব মানে খুব আনন্দমুখৰ পৰিৱেশ হৈছিলে চাগে হৈছিলে খুব ভাল লগা এটা পৰিৱেশ হৈছিলে আৰু দৰ্শকসকল আই লাভ মানিকপুৰ আচলতে মানিকপুৰৰ নিকটৱৰ্তী যি বালাপেট আদৰ্শ গাঁও এই বালাপেট আৰু যদিও এওঁলোকৰ জিলাখন বৰপেটা আৰু থানা সৰভোগ হয় যিহেতুকে মানিকপুৰৰ নিকটৱৰ্তী এখন ঠাই বালাপেট সেইসকল বালাপেট বুলি নহয় মানিকপুৰ বৃহত্তৰ অঞ্চলটোত বা গোটেই আচলতে সৰভোগতে এক আনন্দমুখৰ পৰিৱেশ হৈছে এইবাবেই কাৰণ কিয় যিগৰাকী ছাত্ৰীয়ে যিমানখিনি হয়তো সা সুবিধা পাব লাগে সিমানখিনি হয়তো তেওঁ পোৱা নাছিলে তাৰপিছতো কিন্তু অশেষ কষ্ট কৰি পেলাই দিন ৰাতি এক কৰি পেলাই তেওঁ পৰীক্ষাত অৱতীৰ্ণ হৈছিলে আৰু পৰৱৰ্তী সময়ত তেওঁৰ সেই কষ্টৰ ফল মিঠা বুলি যি কোৱা হয় তেওঁ কিন্তু আজি সেইবাবেই এওঁৰ কাষলৈ আমি আহিবৰ বাধ্য হৈছোঁ তেওঁ নীটত পাছ কৰিলে পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেওঁ চিকিৎসক হোৱাৰ বাবে যি সপোন সেই সপোন কিন্তু লাহে লাহে তেওঁ পূৰণ হ'ব বহুতেই আচলতে বহুত ধৰণে কয় কিছুমান সা সুবিধা থাকে তোমাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ ফলাফললৈ মই যাম লাহে লাহে বহুতে কয় যে বহুত সুবিধা লাগে এটা ভাল মোবাইল লাগে লেপটপ লাগে স্কুটি লাগে ভাল এটা ৰুম লাগে পঢ়িবৰ কাৰণে ধুনীয়া এখন কলেজ লাগে স্কুল লাগে তুমি সেইবোৰ সা সুবিধা কিমান পাইছিলা হয় মই মানে এনেইতো মেট্ৰিকৰ সময়ত মই এইটো ৰুমত থাকিয়ে পঢ়া শুনা কৰিছোঁ তাৰপিছত মই সৰভোগৰ বাছ একাডেমীত এডমিশ্যন ল'লোঁ তাৰপিছত মই হোষ্টেলত থাকিছিলোঁ তাৰপিছত হোষ্টেলততো আৰু মানে সকলো তেনেকুৱা সুবিধাবোৰ থাকেই মানে একো ডিষ্টাৰ্ব পাব নিদিয়ে এনেই ৰুমমেট থাকে এজনীৰ লগত তাত মানে তেতিয়া হাই ছেকেণ্ডাৰী পঢ়াৰ সময়ত মানে একো মোবাইল লেপটপৰ এনেকুৱা মানে অসুবিধা তেতিয়া নিদিয়ে মানে তেতিয়া এলাউ নকৰে কিন্তু সেইখিনি সময়ত ধৰক মই হাই ছেকেণ্ডাৰী তেনেকৈ মই প্ৰিপাৰেশ্যন কৰিছিলোঁ কেৱল মানে টিচাৰখিনিয়ে মানে সুধিছোঁ যিটো নোৱাৰোঁ আৰু বুকছৰ পৰাই চাইছোঁ মই যিখিনি বস্তু তোমাৰ দেউতাই কি কৰে দেউতাই খেতি কৰে মই তোমাৰ প্ৰশ্নটো সেইটোৱে কৰিছিলোঁ তোমাৰ দেউতাই খেতি কৰাটো বেয়া কাম নহয় মই এইটো অৰ্থ নহয় তোমাৰ দেউতাক মই বেয়াকৈ কৈছোঁ দেউতাকে খেতি কৰে প্ৰয়োজন হ'লে দেউতাকে ৰং দিবলৈও যায় মানুহৰ ঘৰে ঘৰে অৰ্থাৎ ৰং মিস্ত্ৰী বুলিও বহুতেই কয় প্ৰশ্নটো মই সেইটো কৰিছিলোঁ আচলতে কিছুমান অভিভাৱকে যেনেকুৱা নিজৰ সন্তানটোক যিবোৰ সা সুবিধা দিয়ে সেইবোৰ দেউতাকে দিব পৰা নাছিলে যিমানখিনি তেওঁৰ সামৰ্থ্য আছে সিমানখিনি দিছিলে আৰু বহুত অশেষ কষ্ট কৰি পেলাই এইগৰাকী ছাত্ৰী বা ছোৱালী বা জীয়ৰীয়ে আজি সুফল পাইছে সেইটোৱে মই ক'ব বিচাৰিছোঁ কাৰণ তোমাৰ দেউতাৰ তুমি কষ্ট দেখিছা মাৰ কষ্ট তুমি দেখিছা হয়তো বেলেগ সন্তানৰ দৰে তুমি হয়তো বেলেগ ক'তো ফুৰিবলৈ যোৱা নাই অবাবত সময় নষ্ট কৰা নাই মই সেই প্ৰশ্নটোৱে তোমাক কৰিছিলোঁ তাৰমানে তোমাৰ দেউতাৰ বা তোমাৰ মাৰ মুখতে যে হাঁহি বিৰিঙাবৰ কাৰণে সক্ষম হৈছা তুমি কাৰ প্ৰতি তোমাৰ কৃতজ্ঞতা থাকিব তাৰমানে মোৰ সৰ্বপ্ৰথমে মানে ভগৱানকে মই কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ তাৰপিছত মই মানে বাছ একাডেমীৰ শিক্ষকখিনিলৈ কৃতজ্ঞতা দিব বিচাৰিছোঁ আৰু বিশেষকৈ মই তাৰে হোষ্টেলটোলৈ মানে যিহেতু মই মানে মোৰ এবছৰ মানে ড্ৰপ দি পেলাই মানে প্ৰিপাৰেশ্যন কৰিছোঁ এইবাৰ গতিকে তাত যিজন ৱাৰ্ডেন ছাৰ আৰু বাইদেউ ভাস্কৰজ্যোতি ৰায় ছাৰ আৰু জুপিতৰা চৌধুৰী বাইদেউ তেওঁলোকে মোক মানে এটা এনেকুৱা পৰিৱেশ দিছে য'ত মানে
য'ত মই পঢ়াৰ লগতে মোৰ মানসিকভাৱে যাতে মই দুৰ্বল হৈ নপৰোঁ গোটেই বছৰটোত, তেনেকুৱা এটা পৰিৱেশ কৰি দিছে। আৰ্থিকভাৱে তুমি বেলেগৰ পৰা কেনেকৈ ছাপোৰ্ট পাইছিলা? তোমাৰ ঘৰৰ পৰা মা দেউতা সম্পূৰ্ণ ছাপোৰ্ট কৰিব পাৰিছিলে নে কোনোবা তোমাৰ কাজিন ব্ৰাদাৰ চিষ্টাৰ বা মা দেউতাৰ বাহিৰে মানে বেলেগ ছাৰ বাইদেউসকলৰ পৰা তোমাৰ খুৰা আত্মীয়সকলৰ পৰা কেনেকৈ ছাপোৰ্ট পাইছিলা? মানে কাৰণ কি তুমি যেতিয়া হোষ্টেলত আছিলা এটা নিশ্চয় খৰচ আছিলে, তুমি যেতিয়া নীটৰ বাবে লাহেকৈ প্ৰিপেৰেশ্যন কৰিছিলা, তাৰ কোচিং হওক বা বিভিন্ন ক্ষেত্ৰত যিবোৰ ক্লাছবিলাক হওক এটা কষ্টলি হয়, বুকছবিলাক হওক, সেইবোৰ কৈছোঁ মানে সেইবোৰ তুমি কেনেকৈ ছাপোৰ্ট পাইছিলা আৰ্থিকভাৱে, ফাইনেন্সিয়েলি কেনেকৈ ছাপোৰ্ট পাইছিলা তুমি? আৰ্থিকভাৱে মানে যিহেতু দেউতাৰটো আপোনালোকে জানেই মানে তাৰ হেৰি নাই, তথাপি মই ক'লোঁ যে এতিয়া ভাস্কৰ জ্যোতি ছাৰহঁতে মানে বিশেষকৈ তেওঁ মোক মানে সকলোবোৰ মানে একো চিন্তাই ল'ব দিয়া নাই, আৰ্থিক চিন্তাটো মানে বাছ একাডেমীতো মোক সম্পূৰ্ণ মানে ফ্ৰী এডমিশ্যন হৈছিলে। মই সেই পইণ্টটোলৈ যাব বিচাৰিছিলোঁ আচলতে। হয়, আৰু মানে দুবছৰটো মই তাত ফ্ৰীতে পঢ়িছোঁ 2 বছৰ, আৰু হোষ্টেলৰ ফিজবোৰো লোৱা নাই, আনকি মোৰ মেছ ডিউজখিনিও লোৱা নাই তেওঁলোকে, মানে একদম চিন্তাহীনভাৱে আছোঁ। আৰু মাহীহঁতে মানে মহাই মোক বহুত আৰ্থিকভাৱে মানে সহায় কৰিছে আৰু যিখিনিয়ে আৰ্থিকভাৱে পৰা নাই সিহঁতে মানে মোক একদম মানে সম্বল দিছে যে তুমি পাৰিবা তেনেকৈ। তুমি মেট্ৰিকত তুমি ক'ত পঢ়িছিলা? চকীহালি জ্ঞানপীঠ আদৰ্শ বঙাইগাঁও জিলাৰ তুমি চকীহালিৰ জ্ঞানপীঠ পঢ়িছিলা। তাৰ পৰা তুমি কিমান পাৰ্চেণ্টেজ পাইছিলা তেতিয়া? 94 পাইছিলা। আৰু পৰৱৰ্তীও তুমি বাটছলৈ গুচি গ'লা। আৰু বাটছে কি কৰিলে তোমাৰ বাটছ একাডেমী সৰভোগৰ এখন বিশেষ একাডেমী বাটছ একাডেমী যি আচলতে বহু বছৰ ধৰি খুব সুন্দৰ ফলাফলেৰে আচলতে গোটেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত কৰিছে। আৰু সেই বাটছ একাডেমী অকল সৰভোগ বুলি নহয়, বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহি পেলাই তেওঁলোকৰ সপোনবিলাকক আচলতে জীপাল কৰিবৰ কাৰণে সক্ষম হৈছে। আৰু সেই বাটছ একাডেমীৰ কথা এও কৈছে যে সেই বাটছ একাডেমী আচলতে পঢ়া পাতিৰ পৰা আদি কৰি এডমিশ্যন ফিজৰ পৰা আদি কৰি হোষ্টেলত থকাৰ পৰা সকলোবিলাক আচলতে বিনামূলীয়াকৈ কৰিছিল। আৰু তেওঁ কেইবাগৰাকী ছাৰ বাইদেউৰ নাম লৈছে যিবিলাকে তেওঁক আচলতে সম্পূৰ্ণ মানসিকভাৱে ছাপোৰ্ট কৰিছিলে, ফাইনেন্সিয়েলি ছাপোৰ্ট কৰিছিলে, আৰু তাৰ বাবে হয়তো তেওঁলোকৰ নামটো তুমি আজি ক'ব বিচাৰিছা। আৰু তাৰপিছত তোমাৰ ওপৰত কিন্তু তোমাৰ মা দেউতাৰ সেই আশীৰ্বাদো আছিলে আৰু তোমাৰ সেই কষ্ট আছিল, নহয় জানো? আচলতে সেইটোৱে ক'ব বিচাৰিছোঁ, যিবিলাক আচলতে বহুত ধনীঘৰৰ নহয়। আজি এই বিশেষ প্ৰতিবেদনটোৰ জৰিয়তে এটা আমি মেছেজ দিব বিচাৰিছোঁ, বহুত ধনীঘৰৰ বহুত নাথাকে কিন্তু, কাৰণ প্ৰত্যেকেই আচলতে ধনীঘৰৰ সন্তান নহ'বও পাৰে বা জন্মতেই বহুত ধন সম্পত্তি লৈ পেলাই নাহে। বহুত কষ্ট কৰি পেলাই আজি ভৱিষ্যতে তুমি এগৰাকী চিকিৎসক হ'বা, তেতিয়া হয়তো তোমাৰ বহুত টকা পইচা আহিব। গতিকে তুমি তোমাৰ কষ্টৰ জৰিয়তেহে আচলতে চিকিৎসক হ'ব পাৰিবা, হয়নে? কোনেও আচলতে বহুতেই বিশ্বাস কৰে যে ভাগ্যখন তেনেকেই লৈ আহিছে। তুমি সেই ভাগ্যক বিশ্বাস কৰা নে কৰ্মক বিশ্বাস কৰা? মোৰ মতে মানে কৰ্ম কৰিলেহে আমাৰ ভাগ্যটোৱে মানে লাষ্ট কৰ্মই আচলতে ভাগ্য নিৰ্ধাৰণ কৰে। হয়, মানে মোৰ মতে 100%ৰ 99% আমাৰ কৰ্ম থাকে, লাষ্ট 1%হে ভাগ্য থাকে। খুব সুন্দৰ কথা কৈছে এও। আৰু মই সেইটো কথা ক'ব বিচাৰিলোঁ, তোমাৰ যেতিয়া তুমি যিবিলাক ল'ৰা ছোৱালী আচলতে খুব এটা মধ্যবিত্ত পৰিয়ালৰ বা আৰ্থিকভাৱে কিছু ভাল নহয়, দুৰ্বল, তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ তোমাৰ কি মেছেজ থাকিব? মোৰ তেওঁলোকলৈ এয়াই মেছেজ থাকিব যে মই পাৰিছোঁ যেতিয়া তোমালোকে কিয় নোৱাৰিবা। মানে মই এনেকৈ নকওঁ যে ময়ে অকল, কিন্তু মোৰ দৰে ল'ৰা ছোৱালীবোৰে তোমালোকৰ কাৰণে অনুপ্ৰেৰণা হ'ব লাগে যে আমি মানে অজুহাত দেখুৱাই লাভ নাই যে আমাৰ নাই। আমি ভাবিব লাগিব যে মই প্ৰথমে পঢ়োঁ, তাৰপিছত কি হয় দেখা যাব। এইটোৱে মোৰ মেছেজ থাকিব। খুব সুন্দৰ। আৰু আশা ৰাখিছোঁ যিবিলাক ছাত্ৰ ছাত্ৰী ভাবিছে যে মই নীট এক্সাম দিম, নীটত অৱতীৰ্ণ হ'ম, মই ডক্টৰ হ'ম, তেওঁলোকে আচলতে কেতিয়া হাৰিব নালাগে। জীৱন এক যুদ্ধ হয় আৰু কেতিয়াও আচলতে সেই কৰ্মই আচলতে ভাগ্য নিৰ্ধাৰণ কৰে। এখেতৰ লগত মই সম্পূৰ্ণ একমত। আৰু এখেতৰ পিতৃ মাতৃৰ লগত কিছু কথা পাতিবৰ কাৰণে আমি চেষ্টা কৰিম অকণমান পিছতে। তোমাৰ কথা আৰু কিছু আহিছোঁ, বহুতেই কয় যে আচলতে বৰ্তমান সময়ত যি মোবাইল, এই মোবাইলে আচলতে ছাত্ৰ ছাত্ৰীসকলক আচলতে বিপথে পৰিচালিত কৰিছে। যিহেতুকে নৱপ্ৰজন্মৰ হিচাপে এগৰাকী শিক্ষিত, এতিয়া তুমি লাহে লাহে চিকিৎসক হ'বা, তুমি কি ভাবা যে সঁচাকৈ মোবাইলটোৱে কিছুমান যুৱ প্ৰজন্মক যিটো সময়ত পঢ়িব লাগে সেইটো সময়ত মাক দেউতাকক ফাঁকি দি পেলাই মোবাইলটো চাইছে, যিটো সময়ত হয়তো নিজৰ পঢ়িব লাগে সেইটো সময়ত হয়তো কিছুমান ছ'চিয়েল মিডিয়াত টাইম নষ্ট কৰিছে, তেওঁলোকৰ প্ৰতি তোমাৰ কি মেছেজ থাকিব? তুমি ভাবানে যে মোবাইলটোৱে আচলতে বেয়া কৰিছে নে ভাবানে যে মোবাইলটো আচলতে ভাল কৰিছে? হয়, মই ভাবোঁ যে আমাৰ পৃথিৱীৰ যিকোনো বস্তুৰে
দুটা থাকে, ভাল বেয়া। থাকে তেনেকৈ এটা মুদ্ৰাৰ দুটা পিঠি থাকে। হয় হয় তেনেকৈ ক'ব গ'লে যেনেকৈ আমি জুই চাব পাৰোঁ যে জুই নহ'লে আমি চলিব নোৱাৰোঁ, কিন্তু সেই জুয়ে আমাক পুৰেও। গতিকে আমি চাব লাগিব যে মোবাইলটোকহে আমি চলাব লাগিব, কিন্তু আমি মোবাইলটোক এইটো অধিকাৰ দিব নালাগিব যে মোবাইলটোৱে আমাক চলাওক। খুব খুব সুন্দৰ। ইয়াৰ কথাবিলাক ইমানেই যুক্তিযুক্ততা আছে। যেতিয়া মই প্ৰথম বহিছিলোঁ ভাবিছিলোঁ এই হয়তো কথা ক'ব নোৱাৰিব, মানে যুক্তিযুক্ততা, কিন্তু ইমান বেছি কনফিডেঞ্চ লেভেলটো আছে এওঁৰ, ইমান বেছি যুক্তিযুক্ত প্ৰতিটো শব্দ, প্ৰতিটো বাক্যত, যিবোৰ হয়তো ময়ো মানে চিন্তিত হৈ পৰিছোঁ বা মই ভাবিছোঁ সঁচাকৈয়ে এনেকুৱা ছাত্ৰীবিলাকে নীটত পাছ নকৰি পেলাই কোনে ক্লাছ কৰিব। তোমাৰ প্ৰতিটো কথাই আচলতে খুব যুক্তিযুক্ততা আছে, যিকোনো তুমি উদাহৰণ তুমি দিছা। আশা ৰাখিছোঁ তুমি এগৰাকী ভাল চিকিৎসক হ'ব পাৰিবা। তোমাৰ পৰা বেছি সময় মই নলওঁ। তোমাৰ পঢ়া পাতিৰ বাহিৰেও তোমাৰ আৰু হবি কি আছে? কেতিয়াবা কিছুমান গান গায়, কিছুমানে আৰ্ট কৰে। হয়, মোৰ মানে হবি বুলি ক'ব গ'লে মোৰ আৰ্ট এণ্ড ক্ৰাফ্টে হবি আছে। মানে বস্তুবোৰ এনেই মই নিজে ইমান আইডিয়া দি নবনাওঁ, কিন্তু মোবাইলৰ পৰা ইউটিউবৰ পৰা চাইতো ভাল লাগে। ছবি আঁকি বা কিবা এটা কাটি কুটি পেলাই মানে বনাই ভাল পেলনীয়া পাওঁ। বস্তুৰ পৰা তুমি কিবা এটা সৃষ্টি কৰা। সেইটো দৰ্শকসকল আপোনালোকক কিছু দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। ইয়াৰ স্ক্ৰীণত আপোনালোকে দেখা পাই আছে এওঁৰ ঘৰত থকা এওঁ বনোৱা কিছু সঁজুলি বা কিছু ধুনীয়া পৰিৱেশ দেখিছে আপোনালোকে। সুন্দৰকৈ এওঁ ক্ৰাফ্ট ভিডিঅ' যাক কোৱা হয়, পেলনীয়া বস্তুৰ পৰা বনাইছে, আপুনি দেখুৱাই আছোঁ আমি। আৰু তাৰ ভিতৰত তুমি আৰু কি কৰা? গান চান গোৱা নে? গান চান নাগাওঁ, মানে এনেই চান্স পালে কেতিয়াবা গুণগুণাই কলেজত গুণগুণাই দিওঁ। ভৱিষ্যতে চিকিৎসক হৈ পেলাই, সুচিকিৎসক হৈ পেলাই বালাপেট আদৰ্শ গাঁৱলৈ হয় কেনেকুৱা ধৰণে তোমাৰ পৰিকল্পনা আছে? নে বহুতে আচলতে কি কৰে, বহুত দেখিছোঁ বিভিন্ন সময়ত যেতিয়া আমি চাওঁ হয় বহুত ভাল ৰিজাল্ট কৰে, হয় তেওঁলোকক কিন্তু বহু বছৰ পিছত বিচাৰি পাবলৈ নাই। তুমি তেনেকুৱা হ'বা নে? তোমাৰ এই যে মা দেউতাহঁতে তোমাক লৈ পেলাই বহুত সপোন দেখিছে, হয় তোমাৰ দেউতাৰ আত্মীয়সকলে সপোন দেখিছে, আদৰ্শ গাঁও বালাপেট আদৰ্শ গাঁৱৰ মানুহখিনিয়ে সপোন দেখিছে যে আমাৰ গাঁৱৰ পৰা এগৰাকী চিকিৎসক হ'ব। হয় হয়তো তুমি চাগে প্ৰথম বা অঁ মোৰ মতে মই জনাত। হয় গতিকে এই যিটো এটা তেওঁলোকৰ হাঁহি বিৰিঙিছে, হয় ভৱিষ্যতে সেই হাঁহিবিলাকত তুমি কেতিয়াবা তেওঁলোকক আচলতে ফাঁকি দিবা নেকি? এই যে মই ক'লোঁ বহুতে আচলতে বহুত ডাঙৰ মানুহ যেতিয়াই হয় তেওঁ নিজৰ গাঁওখনৰ পৰিচয় দিবৰ কাৰণে লাজ পায়, হয় বা তেওঁলোকে বহুত দূৰলৈ গুচি যায়, হয় য'ত আচলতে আমাৰ গাঁৱৰ মানুহবিলাকে কেতিয়াও ঢুকি নাপায়। তুমি কোনটো হ'বা? হয়, প্ৰথমেতো মই মানে নাজানো তেনেকুৱা কিয় কৰে মানুহবোৰে। মানে যিটো মাটিৰ পৰা আমি গঢ় লৈছোঁ সেইটো মাটিক কেতিয়াও পাহৰি যাব নালাগে। আৰু ক'ব গ'লে মোৰ এটা সপোন আছে যে গাঁৱত মই এনেকুৱা এটা ব্যৱস্থা কৰিব খোজোঁ। বিশেষকৈ মই যিহেতু মানে মোৰ মানে ছাত্ৰকালত মানে একো অভাৱ পোৱা নাই এতিয়ালৈ, কিন্তু কেতিয়াবা এনেকুৱা হয় যে কিছুমান কিতাপ মানে মই যেতিয়া লাগে তেতিয়া মানে মই কেতিয়াবা মানে পইচাৰ কাৰণে মানে কেতিয়াবা নলওঁ, মানে হ'ব মই এইটো এনেকৈ চলি যাম। বাহিৰৰ মেগাজিন বা কিবা কিবি এইবিলাক। তেনেকৈ মই মানে গাঁৱত এটা ব্যৱস্থা কৰিব বিচাৰিছোঁ। মানে যদি মোক অকলে পাৰোঁতো অকলেই কৰিম, আৰু নহ'লে মোৰ সমবয়সীয়াখিনিওতো কিবা এটা কৰিব। হয় হয় এটা মানে ফান টাইপৰ যে মই এখন পুথিভঁৰাল খুলিম, তাত মানে আমি কিতাপবোৰ থৈ দিম ক'ব গ'লে। তেতিয়া তাৰ পৰা মানে লৈ পঢ়িব পাৰিব, পিছত ঘূৰাই দিব পাৰিব। আৰু লাইব্ৰেৰী আৰু এটা লাইব্ৰেৰী টাইপৰ। আৰু ধৰক এটা ফাণ্ডো থাকিব যদি মোৰ দৰে আৰু কোনোবা এজনী ওলায় বা কোনোবা এজন ওলায়, তেতিয়া সিহঁতক মানে আমি যাতে সিহঁতক ছাপৰ্ট দিব পাৰোঁ অলপ হ'লেও। মানে খুব সুন্দৰ, খুব সুন্দৰ। আৰু এগৰাকী চিকিৎসক হোৱাৰ যি সপোন, সেই সপোন লাহে লাহে বাস্তৱায়িত হ'ব। আশা ৰাখিছোঁ তোমাৰ সেই সপোনটো বাস্তৱ হ'ব। তোমাৰ মা দেউতাৰ সেই কষ্টবিলাকে এদিন এখন এটা ভাল ফলাফল পাব। তোমাৰ মা দেউতাৰ কাষলৈ যাম, অকণমান তোমাৰ গোটেই ৰুমটো বা তোমাৰ গোটেই পৰিৱেশটো আমি দেখুৱাব কাৰণে চেষ্টা কৰিম। শেষত তোমাৰ বিদায় মাগিম এতিয়া। তুমি এটা যদি কিবা গীতৰ কলি গুণগুণাই দিয়া তেতিয়া ভাল লাগিব। মই মানে এটা গীত গাব খুজিছোঁ। মোৰ দেউতাই মানে মোক সৰুতে শিকাইছিল, সৰুতে শিকাইছিলে। আৰু গীতটোৱে যেন মোৰ মানে জীৱনটো পৰিচালিত কৰিছে তেনেকুৱা। হয়। মোৰ শুকুলা খৰা নাম যাৰ আশা, তাৰ পিঠিত উঠি যাত্ৰা মোৰ বহুদূৰ বহুদূৰ, মোৰ লক্ষ্যস্থান কিমান দূৰ। এই ঘোঁৰাৰ পিঠিত উঠি শৃংগ বগালো,
পাৰ হলো কত নদী নিজৰা এৰি আহোঁ মই বিচৰা শান্তিৰ দেশ সমুখ মাথো কালেন্ধাৰে ভৰা তীব্ৰ বেগেৰে খৰাছে কৰালো সময় যে নাই মোৰ পিন্ধিবতো লাগিবই ডিঙিতে মালা ধাৰি জয় কিম্বা পৰাজয়ৰ জয় কিম্বা পৰাজয়ৰ। নমস্কাৰ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। অমৰ শুকুলা ঘোঁৰা আৰু যি ঘোঁৰাৰ পিঠি উঠি যাত্ৰা আৰম্ভ কৰে, বিভিন্ন ঘাট প্ৰতিঘাত থাকে, বিভিন্ন বহুত কিবা কিবি। গানটোৱে যেন শিকাইছে সৰুতে দেউতাই তোমাক শিকাইছিলে এই গানটো। তেওঁ দেউতাকৰ কথা কৈছে যেতিয়া, আহক তেনেহ'লে দেউতাক আৰু মাকৰ লগত আমি একেলগে কিছু কথা পাতোঁ। ৰীমা মজুমদাৰ শেহতীয়াকৈ নীটত তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হ'ল আৰু উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেওঁ চিকিৎসক হোৱাৰ বাবে তেওঁ সুযোগ পালে আৰু পৰৱৰ্তী সময়ত তেওঁ আচলতে এডমিশ্যনো হ'ল শেহতীয়াকৈ। আৰু কিছু সময় আগতে আমি কথা পাতিছিলোঁ ৰীমা মজুমদাৰৰ লগত, আৰু এয়া মাক এয়া দেউতাক। প্ৰথমতে আপোনাৰ ওচৰলৈ গৈছোঁ। আপোনাৰ ছোৱালী যি আচলতে সুখ্যাতিৰে উত্তীৰ্ণ হ'ল, তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেওঁ চিকিৎসক হোৱাৰ বাবে সুযোগো পালে, তেওঁ পঢ়িবৰ বাবে সুযোগ পালে, কাউন্সেলিঙত তেওঁ পাছ কৰিলে আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আশাৰ এখন মহাবিদ্যালয় জ্যেষ্ঠ চিকিৎসক হোৱাৰ যে সপোন সেই বাস্তৱ হ'ব খুব শীঘ্ৰেই। আপোনাৰ ছোৱালীয়ে আচলতে খুব প্ৰশংসাৰে উপচাই পেলাইছে, গোটেই অঞ্চলত আচলতে এক চৰ্চা লাভ কৰিছে। জানিব পৰা মতে আপুনি মিস্ত্ৰী বা ৰং মিস্ত্ৰী আৰু খেতি কাম কৰে। কিমান কষ্ট কৰি পেলাই আপোনাৰ ছোৱালীজনীক আচলতে সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে চেষ্টা কৰিছিলে? পিতৃ হিচাপে আপোনাৰ মনৰ অনুভৱটো কেনেকুৱা? এইটো পিতৃ হিচাপেতো হয়তো মানে যিয়ে দেউতাকৰ এনেকুৱা মানে ল'ৰা সন্তান বা ছোৱালী সন্তান এনেকুৱা মানে ৰিজাল্ট কৰিছে, তেওঁহে অনুভৱ কৰিব পাৰিব। সেইটো মানে প্ৰকাশ কৰাটো মানে মুখেৰে প্ৰকাশ কৰাটো, শব্দৰে প্ৰকাশ কৰাটো মানে কথাই নাই, শব্দই নাই আৰু সকলোত কৰি ভাল লাগিছে। জীৱনত প্ৰথম মানে মোৰ আনন্দ। আৰু আপুনি ভাবিছিলে নে আপোনাৰ ছোৱালী কেতিয়াবা চিকিৎসক হ'ব, বা হোৱা নাই যদি হ'ব আৰু লাহে লাহে ধৰক হ'ব, কাৰণ যিহেতু ইতিমধ্যে যিটো সপোন লাহে লাহে বা যিটো আচলতে খোজ পেলাইছে খুব কম দিনৰ ভিতৰতে, কেইবছৰৰ ভিতৰত তেওঁ চিকিৎসক হ'ব, কেতিয়া ভাবিছিলে নে যে আপোনাৰ ছোৱালী কেতিয়াবা চিকিৎসক হ'ব বা হ'ব পাৰিব বা তেওঁ ইমান এটা ভাল ফলাফল লাভ কৰিব, ভাবিছিলে নে কেতিয়াবা? আচলতে কিন্তু মই সৰু কালৰ পৰাই ছোৱালীজনীক মানে পঢ়াত ভাল হওক বুলি মানে কিবা এটা কৰক বুলি মানে গাইড দি মানে আগবঢ়াই আনিছিলোঁ পঢ়াত। কিন্তু এইটো ভবা নাছিলোঁ যে মানে ডক্তৰ হ'ব, কিবা হ'ব, এনেকুৱা ভবা নাছিলোঁ, কিবা এটা কৰিব আৰু। সেই ক্ষেত্ৰত মানে মই ভগৱানৰ ওচৰত ধন্যবাদ, আৰু ময়ো আৰু ছোৱালীজনীকো মানে ধন্যবাদ দিছোঁ। তাইৰ ডিউটি কৰিছে, ময়ো পাৰিছোঁ নোৱাৰিছোঁ নাজানো, কিন্তু কথা হ'ল কি মই মানে খুবেই আনন্দিত বা সেইখিনি কাম কৰিছোঁ। আৰু মোৰতো এগৰাকী পিতৃয়ে আচলতে যেতিয়া ভাষাহীন হৈ পৰে, যেতিয়া সুখবিলাকে আচলতে সকলোৰে পৰা আগুৰি ধৰে, তেতিয়া হয়তো চকুৰ চলচলা হৈ উঠে, তেতিয়া হয়তো সুখবিলাকৰ পৰাই ভাষাহীন হৈ পেলাই সেই যি আচলতে সুফল, যি আচলতে সাফল্য, সেই সাফল্য হয়তো চাৰিওফালে বিস্তাৰিত হৈ পৰে। আৰু সেইভাৱে আছে ৰীমা মজুমদাৰৰ যি আচলতে ফলাফলে আচলতে সকলোকে, বা যি আচলতে যি খবৰ, সেই খবৰে আচলতে সকলোকে আনন্দিত কৰি তুলিছে। মাতৃ আপোনাৰ ল'ৰা ছোৱালী কেইটা? মানে মই সোধা নাছিলোঁ। দুজনী ছোৱালী। বহুতে ল'ৰা সন্তান বিচাৰে, অপ্ৰিয় হ'লে সত্য কথা, বিচাৰে। আপুনি আপোনাৰ ছোৱালী লৈ পেলাই কিমান সুখী? মই বহুত সুখী ছোৱালীৰ কাৰণে। মই এইখিনি মানে সফল হৈছোঁ আৰু সফল হৈছে। মই বহুত সুখী বুলি ভাবোঁ আৰু ছোৱালীৰ কাৰণে। আপোনাৰ কোনো দুখ নাই ন? নাই। এতিয়া লাহে লাহে ধৰক আপোনাৰ ছোৱালীয়ে চিকিৎসক হ'ব, চিকিৎসক হ'বৰ বাবে পঢ়িবলৈ যাব, গুৱাহাটীত থাকিব লাগিব কেইবাবছৰো, নিশ্চয় বেয়াও লাগিব, তাৰ মাজতে হয়তো ভালো লাগিব যে চিন্তা আৰু মাক হিচাপে চিন্তা থাকিব পাৰে নে নোৱাৰে সেইটো আৰু এটাতো বহুত খৰচ আহিব। কেনেদৰে আপোনালোকে সাজু হৈছে বা মনলৈ কেনেধৰণৰ প্ৰশ্নবিলাক আহি আছে? আমি মানে যিখিনি পাৰোঁ মানে আমি কোনো আমাৰ নাইয়ে, আমি অলপ নিজৰ তাৰমানে মাটি আছে, মাটিকে অলপমান মানে বন্ধক থৈ পেলাই আমি যোগাৰ কৰিছোঁ আৰু অকণমান পইচা। আৰু এই ছোৱালীজনী যে হোষ্টেলত থাকিছিলে, সিহঁতে তাৰমানে যথেষ্টভাৱে আমাক সহায় কৰিছে আৰু কালি এডমিশ্যন লৈছে, তাতো সহায় কৰিছে।
আৰু মোৰ হেৰি বাইদেউ আৰু এই বিলাচীপাৰাত বিয়া হৈছে আমাৰ মানে ভিনদেউৱে বহুত সহায় কৰিছে তাইক আগৰ পৰাই কৰিছে আৰু এতিয়াও মানে কৰিছে আৰু কৈছে মই যিমান পাৰোঁ মানে সহায় কৰিম। আচলতে সঁচাটো দেখাব চেষ্টা কৰিছোঁ, এওঁলোকৰ ঘৰৰ পৰিৱেশটো দেখুৱাব কাৰণে চেষ্টা কৰিছোঁ, এওঁৰ পৰিয়ালটো কেনেদৰে পোহপাল দি আছে, কেনেদৰে আচলতে নিজৰ জীয়ৰীক চিকিৎসক কৰিবৰ বাবে তেওঁলোকে আচলতে আশাবোৰ বান্ধিছে কৰিবৰ কাৰণে। এওঁলোকে গৰু ছাগলীও আপোনালোকৰ চাগে আছে? মোৰ গৰু আছে আৰু মুৰ্গী পুহো, হাঁহ পুহো, সেনেকৈ তাৰমানে পৰিয়ালটো পোহপাল দি আছে পোহপাল দিওঁ আৰু আপোনাৰ মানুহজনে কিছু সহায় কৰে। মাটি বন্ধকত থ'ব লাগিব মানে থ'ব লাগিব মানে আমি থৈছোঁৱে মানে যোগাৰটো আগতে হ'ব লাগিব নহয়। কেইবিঘা মাটি থ'লে? মানে 1.5 বিঘা মাটি থৈছোঁ আৰু থৈছোঁ আৰু পিছত হয়তো একো হেৰি নহ'লে মানে বিক্ৰী কৰিবও লাগিব পাৰে আৰু আমাৰ কোনো দুখ নাই আৰু দুখ নাই মাটি থৈছোঁ যদিও আমাৰ দুখ নাই। তাই যে আমাক এইখিনি তাৰমানে ভাল ফলাফল দিছে সেইটোতে আমি সুখী বহুত। এগৰাকী মাতৃয়ে নিজৰ সন্তানক কিমান ভাল পায়, মাতৃ বুলি নহয় পিতৃ, আৰু বহুত সন্তানে মাক দেউতাকৰ সেই আশাবিলাকক কেতিয়াবা আচলতে পাহৰি যায়। মাটি বন্ধকত থৈ পেলাই নিজৰ জীয়ৰীক চিকিৎসক কৰিবৰ কাৰণে বহুতেই মন। এটা সাধাৰণ পৰিয়াল সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা এটা পৰিয়াল। বহুতে হয়তো ক'ব বিচাৰে এনেদৰে, আগতে আমাক বহুতে কৈছিলে আকাশত চাং পতা কথা নক'বা। যেতিয়াই কিছুমান সৰু দুখীয়া ঘৰৰ ল'ৰা ছোৱালী যেতিয়া প্ৰশ্ন কৰে তুমি কি হ'বা ডাঙৰ হ'লে, বহুতে কয় মই ডক্তৰ হ'ম, মই ইঞ্জিনিয়াৰ হ'ম। সৰু একোৱে নাজানে, সিহঁতৰ বাপেকে হয়তো দেউতাকে হয়তো খেতি কৰে, কোনোবা হাজিৰা কৰে, তেতিয়া বহুত ইটিকিং কৰি পেলাই কয় আকাশত চাং পতা কথা নক'বা। কিন্তু তেনেকুৱা কথা নাই। এই বৰ্তমান সময়ত জোনবাইতো যাব পৰা হৈছে, মংগল গ্ৰহতো যাব পৰা হৈছে, চন্দ্ৰযান 2-3 এনেই ওলোৱা নাই। গতিকে যিবিলাকে এতিয়াও তেনেকুৱা ধৰণৰ নিগেটিভ কথা পাতে, এতিয়াও যিবিলাকে আচলতে কিছুমান ছাত্ৰ ছাত্ৰীৰ সপোনবিলাকক আচলতে বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰে, এই যে মা আৰু দেউতাক আছে ৰীমাৰ, এইটো ডাঙৰ উদাহৰণ, ইয়াতকৈ উদাহৰণ একো নাই। আৰু যিবিলাক সন্তানে মাক দেউতাকক পাহৰি যায় ভৱিষ্যতে, তেওঁলোকৰ বাবে কিন্তু এটা মেছেজ থাকিব। কাৰণ এই মাক দেউতাকে কিন্তু নিজৰ সন্তানক মাটি বন্ধকত থৈ পেলাই পঢ়াবৰ কাৰণে চেষ্টা কৰিছে। কিন্তু বৰ্তমান সময়তো এনেকুৱা সন্তান কিছুমান আছে, তেওঁলোকে কিন্তু খুব ভাল ডাঙৰ ব্যক্তি, তেওঁলোকে কিন্তু নিজৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত ৰাখে। বহুতে এনেকুৱা আমি নিউজ পাওঁ, সেইবিলাকে দুখ দিয়ে। আশা ৰাখিছোঁ আপোনাৰ সন্তান তেনেকুৱা নহ'ব, কাৰণ প্ৰত্যেকে তেনেকুৱা নহয়। কিন্তু এগৰাকী মাতৃ আৰু পিতৃৰ যে আপোনালোকৰ যে মহানুভূতা, আপোনালোকৰ যে আদৰ্শ, সঁচাকৈয়ে মই আপোনালোকক চেলুট জনাইছোঁ। আপোনালোকৰ এই মৰম, এই আশীৰ্বাদ, এই যে আপোনালোকৰ যে আচলতে পণ নিজৰ জীয়ৰীক লৈ পেলাই, সেইটো সদায় থাকক। আৰু প্ৰত্যেকগৰাকী পিতৃ মাতৃয়ে হাৰিব নালাগে। সেইবাবে আমি এই আই লাভ মাণিকপুৰৰ এই বিশেষ প্ৰতিবেদনটোৰ জৰিয়তে আমাৰ মাণিকপুৰ বৃহত্তৰ অঞ্চলটোত বা আমাৰ গোটেই অসমতে এক আলোড়ন সৃষ্টি হওক, যাতে উঠি অহা নৱপ্ৰজন্মই বিপথে পৰিচালিত নহয় পেলাই তেওঁলোকৰ লক্ষ্যত উপনীত হ'ব পাৰে আৰু তেওঁলোকে এগৰাকী ভাল মানুহ যাতে হ'ব পাৰে। কোনোবা সুচিকিৎসক হওক, কোনোবা ইঞ্জিনিয়াৰ হওক, কোনোবা শিক্ষক হওক, মুঠতে অসমৰ তথা আমাৰ আহিবলগীয়া দিনবিলাকৰ এজন ভাল ব্যক্তি হিচাপে তেওঁ নিজকে লক্ষ্যত উপনীত কৰিবৰ কাৰণে চেষ্টা কৰক। আপোনালোকৰ পৰা কিছু সময় ল'লোঁ, ভাল লাগিছে। আপোনালোকে সুন্দৰ এটা পৰিৱেশৰ মাজত আপোনালোকে কেনেকৈ, আপোনাৰ ছোৱালী এজনীও আছে চাগে সৰু, আৰু তেওঁক লৈ নিশ্চয় আপোনালোকে এতিয়া যিহেতুকে বাকে যেতিয়া চিকিৎসক হ'ব নিশ্চয়কৈ ছাপোৰ্ট পাব। নিশ্চয় আপোনালোকৰ লাহে এই দুখবিলাক নোহোৱা হ'ব আৰু লাহে হয়তো আপোনালোকৰ ঘৰখনলৈ সুখৰ বৰষুণ আহিব, আমি আশা ৰাখিছোঁ তেনেকুৱাকৈ। তেনেহ'লে এয়া আছিলে আমাৰ এক বিশেষ প্ৰতিবেদন, যি প্ৰতিবেদনৰ জৰিয়তে আমি দেখুৱাব চেষ্টা কৰিলোঁ। প্ৰকৃততে আপোনালোকে সপোন দেখক, সেই সপোন দেখিলেই নহ'ব, কষ্ট কৰক আৰু কষ্ট কৰি আপোনাৰ ভাগ্যখন আপুনি নিজে নিৰ্ণয় কৰক। ধন্যবাদ।